Hello friend, welcome back to my YouTube channel. তো আজি মোৰ ননদৰ জোৰোণ আছে, তো জোৰোণ আহিছে, তো আপোনালোকক দেখাই আছোঁ। এয়া আছে আমাৰ ননদ দেৱজনী, আৰু ইয়াৰ জোৰোণ আহি পালে, তো আমি এতিয়া ওলাম আৰু তো আপোনালোকক কি হয় নিয়ম আপোনালোকক দেখাই আছোঁ। কাৰণ আমাৰ এইফালে কেনেকুৱা নিয়ম হয়, আপোনালোকৰ এইফালে কেনেকুৱা হয় নিশ্চয় কমেণ্টত জনাব। তো মই আপোনাক চব দেখাম, তো মোৰ লগত জড়িত হৈ থাকিব। তো আমি এতিয়া বাহিৰলৈ যাওঁ, পিছত দেখাই আছোঁ আপোনালোকক। আইফোন খুদ যাও মন খুলে আসব। তো আমাৰ এইফালে জোৰোণক নিৰক্ষণ বুলি কয়, তো সেৱা কৰি আছে চবকে। তো আমাৰ এইফালে কিছুমানে বিয়াৰ দিনাখনে জোৰোণ কৰে, কিছুমানে আগতে কৰে। তো ইয়াৰ ক্ষেত্ৰতো এনেকুৱা হ'ল যে আজি সোমবাৰ, আজি মানে আমাৰ এইফালে নিৰক্ষণ যিহেতু কয়, নিৰক্ষণ কৰিলে আৰু একেবাৰে বিয়াৰ দিনাখন ল'ৰাহঁত আহিব ডাইৰেক্ট বিয়া পাতিবলৈ। আৰু এনেকৈ আমাৰ এইফালে যিখিনি নিয়ম সেইখিনি মানে কৰিব। তো এইফালে কেমেৰামেন আপোনালোকে চাবই পাৰে। তো মই যিহেতু মোবাইলত কৰি আছোঁ, তো বেলেগক ধৰিব দিছোঁ। তো যিখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ। তো আমাৰ কইনা এইফালে কান্দা আৰম্ভ হ'লেই, তো এইফালে আপোনালোকে চাব পাৰিব কি হয়। তো আচলতে মই আপোনালোকক দেখাম যে বঙালী মানুহৰ বিয়া কেনেকৈ হয়। তো সেইকাৰণে মই ভিডিঅ'টো কৰি আছোঁ, কাৰণ আমাৰ ৰাজবংশীৰ নিয়ম অকণমান বেলেগ আৰু বঙালীখিনিৰ অকণমান বেলেগ হয়। তো ময়ো লাইফৰ ফাৰ্ষ্ট টাইম মানে বঙালীৰ এনেকুৱা পাৰ্টি জইন কৰিলোঁ আৰু বিয়াও জইন কৰিম, কাৰণ আমাৰ নিজৰে হয়, কিন্তু ৰাজবংশী ছোৱালী বঙালীৰ ওচৰলৈ বিয়া হৈছে, সেইকাৰণে এতিয়া বঙালী নিয়মতে চব হ'ব, যিহেতু দেউতাক বঙালী হয়। তো আপোনালোকক দেখাম বঙালীৰ বিয়া কেনেকুৱা হয়। তো ময়ো দেখা নাই, বহুত দিনৰ পৰা ভাবি আছোঁ কেতিয়া চাব পাৰিম। তো এতিয়া দেৱজনীয়ে কৈ আছে আমাৰতো বঙালী নিয়মতে হ'ব, তুমি চাব পাৰিবা। তো সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰে। তো কিছুমান আমাৰ নিচিনাই হয়, কিছুমান অকণমান বেলেগ থাকে, চবৰে অকণ নিয়ম বেলেগ বেলেগ থাকে। তো চাব পাৰিব আপোনালোকে। তো আমাৰ ঘৰৰ একদম ওচৰা ওচৰি, আৰু আমাৰ এখেতৰ মানে মাহী হয় দেৱজনীৰ মাক। তো আমি বহুত ক্ল'জ। তো মই যেতিয়া 2017ত বিয়া হৈ আহিছোঁ, তেতিয়াৰ পৰাই মানে তাইৰ লগত মই একলগত, যিহেতু মই বৌ হওঁ, তথাপিতো কেতিয়াও বৌৰ নিচিনা ফিল অহা নাই। যেনেকৈ মোৰ সৰু ভণ্টি বা মোৰ সখী, মোৰ বান্ধৱী, মানে তাইৰ লগতে এনি টাইম মই থাকোঁ, আহা যোৱা, তাই আহে মই যাওঁ, মানে এনেকৈ থাকোঁ, একদম পূৰা ফ্ৰীলি কথা পাতোঁ। তো যিহেতু আজি তাইৰ জোৰোণ হৈ আছে, মোক এনেকুৱা বেয়া লাগিছে, আপোনালোকে চাব পাৰে মোৰ মুখখন একবাৰে শুকাই গৈছে। তেতিয়াহ'লে মানে মই ভাবিয়ে পোৱা নাই যে বিয়াৰ দিনাখন কি হ'ব। তো এইফালে চাব পাৰে, এইফালে মানে ইহঁতৰ ফালে মানে নিয়ম, মানে ল'ৰাৰ মামাই এনেকৈ আশীৰ্বাদ কৰে, মিঠাই খুৱায়, তাৰপিছত চবেই এনেকৈ মানে মিঠাই চিঠাই খুৱাব। তো ফুট চুট দিব, এয়া সোণ দিছে, কাণৰ আঙুঠি, মঙলসূত্ৰ এনেকৈ যিখিনি দিছে, তো চব এনেকৈ পিন্ধাই দি আছোঁ। ঘড়ী, তাৰপিছত শাখা পলা এনেকৈ দি মানে দিছে। এতিয়া যিখিনি আছে সেইখিনি পিন্ধাই দিছোঁ, বাকী চব এনেই হাতেদি চুই আছে। আৰু এইফালে ইহঁতৰ মিতিৰৰ মানে মামা মামী, ফ্ৰেণ্ড আৰু কিবা কোনোবা আহিছে, মানে চিনাকি এতিয়ালৈকে হোৱা নাই। তো চবেই আৰু কি আশীৰ্বাদ বা এনেকৈ কিবা কিবি কৰি আছে। তো এইফালে চাবই পাৰে, চবেই মানে কিবা এটা দি আছে আৰু এনেকৈ মিঠাই খুৱাই আছে। তো তাই বহুত কান্দিছে।
পরে দাও তো আপোনালোকে চালে যে সোণৰ যিখিনি বস্তু দিছে চব পিন্ধাই দিলে আৰু কাপোৰ কানি তেনেকৈ এনেকৈ হাতেদি এনেকৈ চুই দিছে আৰু চব বস্তু এনেকৈ হাতেদি চুই দিছে আৰু আমাৰ ফালে আজি ল'ৰাৰ ঘৰৰ পৰা শাখা আহে তো শাখা এনেকৈ দিলে আৰু চবে আশীৰ্বাদ কৰি আছে যিহেতু এতিয়া জোৰোণ শেষ চবে আশীৰ্বাদ কৰি আছে তো ভিডিঅ' এইখিনি আছিল মোৰ তো আজিলৈ বাই বাই আকৌ পিছত লগ পাম।